হাই ফ্ৰেণ্ডছ, খবৰ ভালনে সকলোৰে? তো বলক আজি এটা নতুন ভিডিঅ' আৰম্ভ কৰোঁ। ভিডিঅ'টো কিহৰ ওপৰত হ'ব আপোনালোকক দেখাই আছোঁ। তো ভিডিঅ'টো হ'ব আজি আচলতে এটা মোবাইলৰ ওপৰত। মোবাইলটো হ'ল আপোনাৰ Y20G। তো এই মোবাইলটো আমি আনবক্সিং কৰিম আৰু মোবাইলটোৰ কি আছে, কেনেকুৱা ধৰণৰ, কিমান GB ৰেম, কিমান মেমৰি, ফটো, তাৰপিছত আপোনাৰ ফটো কোৱালিটি কেনেকুৱা, বেক কেমেৰা, সন্মুখৰ কেমেৰা আৰু আপোনাৰ বেটাৰীৰ কোৱালিটি কেনেকুৱা, তো এইবিলাক সকলোখিনি দেখাই আছোঁ। তো বলক চাই থাকক ভিডিঅ'টো। তো এতিয়া মোবাইল কৰিম আনবক্সিং, আপোনালোকে চাই থাকক কেনেকৈ আনবক্সিং কৰোঁ, কি আছে ভিতৰত। তো চাই থাকক সকলোখিনি। তো আপোনালোকে চাই আছে Y20G মোবাইলটো এতিয়া কৰিম আনবক্সিং। প্ৰথমতে বক্সত দেখাই লওঁ। ইয়াত আছে আপোনাৰ 4GB ৰেম আছে আৰু 64GB মেমৰি আছে। আৰু আপোনাৰ ইফালে আছে আপোনাৰ G80 গেমিং প্ৰচেছৰ, 5000 mAh বেটাৰী, 18 watt ফাষ্ট চাৰ্জাৰ আৰু সাইড ফিংগাৰপ্ৰিণ্ট। এতিয়া বলক আনবক্সিং কৰোঁ। আনবক্সিং কৰিবলৈ আচলতে ভাবিছিলোঁ চাকু নালাগে, আজি এইটো পেলাই দিলোঁ ছাইডত। তো এতিয়া কৰিম আনবক্সিং। তো কেমেৰামেন কেমেৰা ধৰ। তো বলক এতিয়া কৰোঁ আনবক্সিং। তো মোবাইল খোলো ভাই খুলি গৈছে এইটো ছাইডত। তো ইয়াৰ ভিতৰত আছে আপোনাৰ কভাৰ আৰু এইটো হ'ল আপোনাৰ কাগজ। ইয়াত আছে এইটো হেৰি খুলিবলৈ, চিম লগাবলৈ, মেমৰি লগাবলৈ এইটো আছে। এইটো তো থাকক ছাইডত, পিছত লাগিব। এইটো কি পেলাই দিছোঁ, এইটো হ'ল কভাৰ। আৰু ইয়াত আছে আপোনাৰ এইটোৰ নামে হ'ল মোবাইল। এইটোৰ নামে মোবাইল না ভাই? হয়। এই ভাই ওলাও একেবাৰে জিয়াক লাগে ধৰছে। ওলাবলৈ কিমান কষ্ট পাইছে মোবাইল। তো ওলাই গ'ল আমাৰ অৰিজিনেল মোবাইলটো। তো মোবাইলটো ছুইচ অফ হৈ আছে। তো দেখাই আছোঁ ৰ'ব, এইটো ছাইডত থাকক। আৰু ইয়াত কি আছে, এইটো হ'ল কেছমামত। এইটো হ'ল চাৰ্জাৰ আপোনাৰ 5V 2A, 10 watt, 100-240 AC VAC। এইফালে আছে আমাৰ ডাটা কেবল। তো ডাটা কেবল অৰিজিনেল হয় এইবিলাক, আৰু কি অসুবিধা হয় ঠিক নাই, অসুবিধা নাই। বলক এইখিনি ইফালে থাকক, এইটো ইয়াত লাগক। তো এইটো লগাই লওক প্ৰথমতে। এইটো চাই লওক, মডেল আছে আপোনাৰ V1820C ইণ্ডিয়া, ইণ্ডিয়াই হ'ব চাগে। ইনপুট 100-240 VAC, 50/68Z, 0.5A, आउटपुट 5V 2A और 9V 2A। तो ये एसन नम्बर किबा नम्बर इटू। तो इंडिया, मेड इन इंडिया, इंडियार হয়। তো এতিয়া আপোনালোকে চাই আছে মোবাইলখন কৰিম এতিয়া অন। ভাই অন হ ভাই, সোনকালে হ, জলদি হ। তো মোবাইলখন হৈ গ'ল অন। তো এতিয়া মোবাইলৰ মাজত আপোনালোকে চালেই কি আছে, হ'লেও ইয়াত একবাৰ ছেটিংটো দেখাই দিওঁ আৰু আপোনালোকক ফটোৰ কেমেৰাটো দেখাই দিওঁ। ফটো ইফালে বহি আছে ছাদত, ৰ'ব এনেকৈ দেখালে গম নাপাব। আপোনালোকক এই মোবাইলেদি এটা ভিডিঅ' কৰি দেখাই দিওঁ। চাইছে আপোনালোকে মোবাইলৰ কোৱালিটি কেনেকুৱা। বৰষুণৰ দিনটো ৰ'দ চদ উঠা নাই, অলপ বেয়া হ'ব পাৰে। তো মই আছোঁ এতিয়া মেইন ৰোডৰ ওচৰত। তো চালে আপোনালোকে কোৱালিটিটো কেনেকুৱা, একদম মজা আছে। তো এই মোবাইলখনৰ
ফিংগাৰ হ'ল সাইড ফিংগাৰ প্ৰিণ্ট, এইটো যেটো দেখা পাইছে এইটোৱে ফিংগাৰ হয়। আৰু এইখনৰ আপোনাৰ স্ক্ৰীন হ'ল আপোনাৰ গোটেই স্ক্ৰীনটো গোটেই স্ক্ৰীনটো হ'ল আপোনাৰ 16.54 সেন্টিমিটাৰ 6.51 ইঞ্চি HD ডিসপ্লে হয়, HD প্লাস ডিসপ্লে। আৰু আপোনাৰ 13 MP প্লাস 2 MP প্লাস 2 MP বেক কেমেৰা। আৰু আপোনাৰ ফ্ৰণ্ট কেমেৰা হ'ল আপোনাৰ 8 MP আৰু 5000 mAh লিঅন বেটাৰী। আৰু আপোনাৰ প্ৰচেছৰ হ'ল MediaTek Helio G80 প্ৰচেছৰ। তো প্ৰচেছৰো ভালে আছে, তো সকলোখিনি ভালে আছে। 5000 mAh বেটাৰীও আছে, আপোনাৰ কেমেৰাও মোটামুটি ভালেই হয়। তো আপোনাৰ পিছফালৰ বেক কেমেৰাটো দেখা পাইছে, একদম পুৰা হেভি কোৱালিটিত দিছে, 3টা কেমেৰা। তো চাইছে, কালাৰটো ভাল লাগিছে। আৰু এই মোবাইলখনৰ দামটো দেখাইছে ইয়াত চাই লওক আপোনালোকে 16990 টকা। আচলতে এইটো 16990 টকা এইটো লিখা আছে, কিন্তু ইয়াত কিনিছে এইটো আপোনালোকে চাই লওক এইখন আপোনাৰ কিনিছে চাহাদত আলীয়ে, বাহাবাৰী গাঁও বাহাবাৰী। ডেট হ'ল 4/6/21, তাৰমানে 2021। তো এইখনৰ দাম লৈছে আপোনাৰ গৈ 13000 টকা। তো চাইছে 13000 টকাত পাই গৈছে। আৰু আপোনাৰ ফ্লিপকাৰ্টত দাম আছে 12990 টকা আছে ফ্লিপকাৰ্টত, আৰু দোকানত লৈছে 13000 টকা। তো ঠিকেই আছে, ফ্লিপকাৰ্টত অৰ্ডাৰ কৰিলে আহোঁতে 3-4 দিন লাগি গ'লে হয়। তো ইয়াত আজি ইচ্ছা গৈছে আজিয়ে গৈ লৈ আহিছে, তো ঠিকেই আছে। তো বন্ধুসকল, আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। যদি ভাল পালে লাইক কৰিব, আৰু মোৰ চেনেলটো নতুন আপডেটবোৰ পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আচলতে ঘৰতে এটা ভিডিঅ' বনোৱা নাই, আজি ঘৰতে বহি মোৰ বিচনাতে বহি, এইখন মোৰে বিচনা, মোৰ বিচনাতে বহি ভিডিঅ' এখন বনালোঁ। আৰু এইটো চাইছে মোৰ ষ্টেণ্ড, কিনিছিলোঁ, কামত নাহে, বাহিৰতে ব্লগিং কৰোঁ, ভিতৰত দৰকাৰে নপৰে। তো এইখন কামত লগা নাই, আজি অলপমান লগাব খুজিছিলোঁ, তথাপিও চাৰ্জতেই ধৰিলে মোবাইলটো। তো বাই বাই।